Hello everyone, welcome back to my channel Chalorika's Vlogs. আৰু আজি আমি হোলি খেলিবলৈ একদম ৰেডি। তাৰ পিছত ৰাতিপুৱাই গা পা ধুই আজৰি হয় লগৰজনী আৰু মই নিজৰ মাজতে হোলি খেলিলোঁ। তাৰ পিছত ৰাস্তালৈ ওলাই গৈ দেখিলোঁ গোটেই গাঁৱৰ মানুহবিলাকে হোলি খেলিবলৈ ওলাই আহিছে, মানে কীৰ্তন ঘৰলৈকে যাব। আৰু বৰ্তমান মই আছোঁ বৰপেটাত হোলি মানে কি সেইটোতো আপোনালোকে জানেই। তো এয়া চাওক বৰপেটাৰ হোলিৰ দৃশ্য। এয়া হৈছে কীৰ্তন ঘৰৰ সন্মুখৰ দৃশ্য। ইমানেই মানুহ আছিলে গাইজ, কি কম, হাজাৰ মানুহ। তাৰপিছত ইয়াতে আমি হোলি খেলি বা এজনীৰ ঘৰলৈকে গৈ আছোঁ। আৰু ইয়াত দেখিছেনে ৰাস্তাতেই মানে পানী মাৰিবলৈ ভণ্টিকেইজনী ৰৈ আছিলে, তো গোটেই ভিজাই দিলে। তাৰপিছত এয়া হোলি ৰং চং লগাই আহি পালোঁ বাৰ ঘৰ। এয়া চাওকচোন মোৰ অৱস্থা। তাৰপিছত চাহ তাহ খাই লৈ আমি দুইজনী আৰু ফাল্টুমি অলপ কৰিলোঁ আৰু পাগলামি, কি ক'ম আৰু দুজনী লগ পালে আৰু ক'বই নালাগে। তাৰপিছত ঘৰত আহি গা পা ধুই আজৰি হৈ আকৌ নামঘৰলৈ বুলি ওলাই গ'লোঁ। ইয়াত হেনো কলীয়া গোঁসাই ঢেকেটা খুওৱাৰ স্থান বুলি কয় এই জেগাটো। কীৰ্তন ঘৰৰ পৰা গোঁসাইৰ থাপনাখন মানে ইয়ালৈকে লৈ আহে, আকৌ ইয়াতে কিবা কিবি নিয়ম কৰি আকৌ কীৰ্তন ঘৰলৈকে উভতাই লৈ যায়। তো এই গোঁসাই কাম কৰিবলৈ ইমান মানুহ সমাগত হৈছে, হাজাৰ মানুহৰ ভিৰৰ মাজত আমিও গৈ আছোঁ। তো এই পুলিচৰ বাইদেউজনী সঁচাকৈ বৰ কিউট লাগিছিলে দেই। আৰু এনেকৈ গৈ আমি আহি পালোঁ কীৰ্তন ঘৰত। আৰু ইয়াতেও ইমানেই মানুহ। তাৰপিছত এই মাজে গোঁসাই কিবা কিবি নিয়মখিনিও সম্পূৰ্ণ হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশালৈ আজিলৈ